হাই গাইজ, ৱেলকাম টু বাৰেবৰণীয়া ভ্লগছ। আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ঈশ্বৰ শ্ৰী শ্ৰী ধূপগুৰি সত্ৰত শুৱালকুছিৰ গুৰু আসন স্থাপনৰ যি কাৰ্যসূচী সেয়া দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। এটা করে এখানে Hola, Bobo. এই স্থানতে গুৰু আসনখনি ৰখা হ'ব। আমাৰ ঈশ্বৰ শ্ৰী 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 ধূপগুৰি সত্ৰ শংকৰদেৱ মাধৱদেৱ গুৰুৰ প্ৰৱৰ্তন লক্ষীকান্ত আটাল বংশধৰৰ এই সত্ৰখন স্থাপিত হৈছে। তেওঁলোকৰ পৰম্পৰাগত পুত্ৰপুত্ৰীসকলে এই ধৰ্ম এই সত্ৰ আজিও প্ৰচাৰ কৰি ধৰ্ম গ্ৰহণ কৰি সত্ৰ চলাই আছে। হৰি হৰি হৰি
এনেদৰেই গুৰু আসন স্থাপন কৰা হয়। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।